এতিয়া চাওক আমি 2009 চনৰ পৰা আজি 2022 চনলৈকে সুদীৰ্ঘ কালছোৱা পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মচাৰীসকলে কাম কৰি আছে। তেওঁলোকে কম পাৰিশ্ৰমিক থাকি এতিয়া আমাৰ ধাৰণাটো হৈছে 60 বছৰলৈকে আমাক চাকৰি সুনিশ্চিত প্ৰদান কৰিব লাগে। আমাক যোৱা কেইবছৰত যিটো 10% ইনক্ৰিমেণ্টটো দিয়া নহয় সেইখিনি আমাক দিব লাগে। সমকামৰ সমবেতন আমাক দিব লাগে। বাকী চৰকাৰী কৰ্মচাৰীসকলে যিখিনি চৰকাৰী সুবিধা লাভ কৰে আমাক সেই সুবিধাখিনি লাভালাভখিনি দিব লাগে। আৰু বিভাগত খালী হোৱা যিখিনি পদ সেই পদসমূহ ঠিকাভিত্তিক কৰ্মচাৰীৰ ফালৰ পৰা আমাক নিযুক্তি দিব লাগে। তাৰ উপৰিও পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মচাৰীসকলে MGNREGA, PMOI, NSCP, NOAP আদি সন্ধিকৈ কুশল কোঁৱৰৰ পৰা 15 ফাইনেন্সলৈকে সমূহ কাম কৰি থাকে। তেখেতলোকে কম পাৰিশ্ৰমিক সেইসমূহৰ ওপৰত তেখেতলোকে গুৰুত্ব দি আমাৰ চাকৰিসমূহ সুনিশ্চিত কৰিব লাগে। সেইখিনি আমাৰ আচলতে দাবী। সেইখিনি দাবীক লৈ আমি চৰকাৰক কেইবালানি আলোচনা হৈছে যদিও আজিলৈকে আমি লাভ কৰা নাই। আমাৰ যোৱা সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ শেষৰখন যিখন কেবিনেট আছিলে সেইখনতো আমাৰ কিছুমান দাবী উত্থাপন কৰা হৈছিলে। তেখেতলোকে সেইখিনি দাবী তেখেতলোকে সম্পূৰ্ণ কৰিম বুলি আমাক মাৰ্চ মাহলৈকে সম্পূৰ্ণ কৰিম বুলি তেখেতলোকে সময় লৈছিলে, যদিও আজিলৈকে কিন্তু সেইখিনি আমাক সুবিধা প্ৰদান নকৰিলে। সেই হেতুকে আমি এইবাৰ কেইদিনমান আগতে আমাৰ সন্মানীয় আয়ুক্ত সচিব ডাঙৰীয়াৰ লগতো আমাৰ সতীৰ্থসকলে আলোচনাত বহিছিলে। তেখেতলোকে বহাৰ পিছতো তেখেতলোকে যেতিয়া সুনিশ্চিত লাভ নকৰিলে, সুফল নাপালে, এতিয়া আমি অনিৰ্দিষ্টকালীন আমি কৰ্মবিৰতি তথা অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। এই আমাৰ দাবী, এই আমাৰ কৰ্মবিৰতি যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন আৰু কৰ্মবিৰতি চলি থাকিব। সন্মানীয় আমাৰ অতি জনপ্ৰিয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগত আমাৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ তেখেতলোক দুয়োজনেৰে আমাৰ হস্তক্ষেপ বিচাৰিছোঁ। কাৰণ আমি অতি কষ্টৰে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগত অতি কম পাৰিশ্ৰমিকে আমি পৰিয়ালটো পোহপাল দিবলৈ অসুবিধা হয়। তথাপিও আমি অসমৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত, অসমৰ উন্নতিৰ স্বাৰ্থত আমি অতদিনে কাম কৰি আহিছোঁ 2006 চনৰ পৰা 2022 চনলৈকে। সেইকাৰণে আমি তেখেতলোক জনপ্ৰিয় মন্ত্ৰী দুজনৰ আমি হস্তক্ষেপ বিচাৰিছোঁ। আমাক মাহীয়াই চকুৰে চাই আছে। আপোনালোকে আমাক কল্যাণকামী চৰকাৰখনে আমাক অন্তত অকণমান এই সুবিধাখিনি প্ৰদান কৰি আমাক যাতে আমাৰ ভৱিষ্যতটো আৰু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগটোৰ উন্নতিৰ সাধনৰ কাৰণে যদি আপোনালোকে অকণমান চকু মেলি চাই আমাৰ ফালৰ পৰা তেখেতলোকলৈ সেই অনুৰোধ থাকিলে। চৰকাৰে আমাৰ পৰা দীঘলীয়া সময় বিচাৰে, কিন্তু সময় লোৱাৰ উপৰিও আমাক তেখেতলোকে একো সুবিধাখিনি প্ৰদান নকৰে। তেখেতলোকে আমাক আশ্বাস দিয়ে, তেখেতলোকৰ ফালৰ পৰা কিন্তু আমাক আজিলৈকে আশ্বাসখিনি প্ৰদান কৰা হোৱা নাই। আমাৰ 8,000তকৈ ওপৰ আছে সমগ্ৰ